আইঅ দীপকে একদম মানে মোৰ পৰা সেই 2000 টকাটো লৈ মানে এতিয়ালৈকে মানে ধাৰ মাৰিম বুলি কৈ পেলাই এমাহ হ'ব হ'ল মানে এতিয়ালৈকে মানে ধাৰটো নামাৰিলে। ৰহ মেছেজ এটাকে দিওঁচোন ধাৰটো মাৰি দিবলৈ। আজিতো বন্ধয়ে। মেছেজটো দিলোঁ সি ধাৰটো মাৰিলে হয় আৰু দেই। একদম মানে সি কি চাবি পইচাটো আগতে দি দিম 1 ঘণ্টাৰ পিছত দি দিম। 1 ঘণ্টাটো বাদ দে এমাহ পাৰ হ'ব হ'ল। আইঅ মোবাইল চাবলৈ ভয়হে লাগিছে। ৰাণা এইটো ক'ৰ পৰা মেছেজ দিলে হে? তাক বোলে 2000 টকাৰ ধাৰটো বোলে সোনকালে মাৰি দিব লাগে। মোৰ মোবাইল চাবলৈ ভয়হে লাগিছে এতিয়া আকৌ যদি সি মেছেজ দিয়ে কি হ'ব বাৰু? মা এটা কাম কৰোঁ কাইলৈ মই এবাৰ বজাৰ কৰিবলৈ যাব লাগিব। বেছি দূৰলৈ নাযাওঁ, ঘৰৰ ওচৰতে মই বজাৰ কৰিম। ৰাস্তা ঘাটে তাক লগ পালে চেচেই হ'ব। আইঅ মেছেজ দিছে ঐ জল্দি 2000 টকাটো ধাৰ মাৰিবি। আইঅ মই এতিয়া ফটককৈ 2000 টকাটো ক'ৰ পৰা দিওঁ বাৰু? আইঅ কি আকৌ যে মোবাইলটো মেছেজ অহা চাউণ্ডটো হ'ল যে সি আকৌ মেছেজ দিছে নি? আইঅ এতিয়া মেছেজ নাচাওঁ দেই ভয়হে লাগিব মোৰ। মা মোবাইলটো চুইচ অফে কৰি থওঁ পাই। এতিয়া বজাৰ সমাৰ কৰি আহোঁ দেই। আইঅ সেইটো লগ নাপালে হয়। আইঅ আজি মই গম পাই গ'লো দেই মই মানুহটো হেণ্ডচাম বুলি। ইমান গাল ফ্ৰেণ্ড হ'ব আহিছে নহয় আজি কি ক'বা। ফেচবুকটো হৈ মানে ভালেই হৈছে মই গম পাই গৈছোঁ মই হেণ্ডচাম হয় নে নহয়। মা কি গৰম পৰিছে ধুনীয়াকে এতিয়া ক্ৰীম এটা ল'বহে লাগিব যি দেখিছোঁ ছান ক্ৰীম। সেইটোচোন দীপক। ভাল চান্স এটাই পাইছোঁ পইচাটো লৈয়ে লওঁ। হৌৰা বন্ধু দীপক বোলো ভালে আছা ন? আছো পিছে আপুনি মা এইটো ক'ৰ পৰা পতককৈ ওলাই গ'ল। চেছ কি কৰোঁ এতিয়া? কালি মানে ৰাতি সময়তে মানে তোমাক মই মেছেজ এটা দিছিলোঁ তুমি পঢ়িছিলা নি বাৰু? মানে ক'ব গ'লে মই 10:30 মানত দিছিলোঁ নেকি তোমাৰ মেছেজটো। তুমি এনেই পাইছিলা নেকি কোৱাচোন? কি তুমি কালি মোক 10:30 মেছেজ দিছিলা? এনেই তুমি মেছেজটো সেইখিনি লিখিছিলা নি বাৰু? ঐ দীপক তই সোনকালে মোক 2000 টকাটো ধাৰ মাৰি দে। মানে তই যে ধাৰলৈ লৈছিলি সেই পইচাখিনি মোক ঘূৰাই দে সোনকালে দে। মই ইমাৰ্জেঞ্চিত ৰখিব নোৱাৰোঁ। এনেকৈ লিখিছিলি নি বাৰু তই? দীপক একদম তই যিখিনি কথা কৈছ একজেক্ট তেনেকেই লিখি দিছিলোঁ মই। এনে তই মেছেজটো পাইছিলি ন তেনেহ'লে? তেনেহ'লে তই দিয়া মেছেজটো মই পোৱা নাই নহয়। তই তোৰ মোবাইল অলপ বেয়া হৈছে। তই এটা কাম কৰ নতুন মোবাইল এটা কিনি ল নাইবা ৰিপেয়াৰ কৰাই ল। তই কালি দিয়া মেছেজটো মই নাই পোৱা নহয়। মই যাওঁ দেই মোৰ মানে বহুত কাম আছে দেই এতিয়া মোৰ বজাৰ চজাৰ কৰিব আছে। তই দিয়া মেছেজটো মই নাই পোৱা দেই। মেছেজটো নাই পোৱা তেনেহ'লে এই একজেক্ট কথাটো কেনেকৈ ক'লে বাৰু? মোবাইলটোতো মই নতুন মোবাইলে কিনিছিলোঁ পৰহি কিনিছিলোঁহে ইমান দামী মোবাইলটো। 1 মিনিট সি যদি মেছেজটো যদি পঢ়া নাই তেনেহ'লে সি মই লিখা নিচিনা একজেক্ট কেনেকৈ ক'লে কটি চেছ। আইঅ সি মোক ঠগি গ'ল। সি মোক বেঙেনা দিলে। সি মোক টুপি পিন্ধালে। আইঅ গটি আইঅ বেঙেনা দিলে টুপি পিন্ধালে দাদা বোলো কি হ'ল ন? নক'বা পোৱালি ভাইটি। মোক ল'ৰা এটাই মানে 2000 টকা ধাৰলৈ লৈছিলে। মই কালি তাক মেছেজটো দিলোঁ সি মেছেজটো পঢ়িলে। এতিয়া মই তাক সুধিলোঁ কালি মই দিয়া মেছেজটো পাৰিলে নাই। সি মোক পূৰা মই যিখিনি মানে লিখি দিছিলোঁ একজেক্ট মেছেজটো লিখিছিলোঁ সেইখিনি সি গাই থৈ গ'ল মোৰ আগত। তাৰপিছত সি লাষ্টত কি ক'লে সি ক'লে কি সি বোলে মেছেজটো পোৱাই নাই বোলে। মোৰ সি যোৱাৰ পিছতহে মনত পৰিছে যদি সি মেছেজটো যদি পোৱাই নাই তেনেহ'লে সি মই দিয়া মেছেজটো একজেক্ট কেনেকৈ ক'লে। সি মোক বেঙেনা দিলে। সি মোক টুপি পিন্ধাই থৈ গ'ল। সেইটো কাৰণে মোৰ ক'ৰবালৈ হাত দিছোঁ। ভাই মাৰো মুঝে মাৰো কিমান জাগ চল দাই। আপোনাৰ কথাটো শুনি মোৰ হাঁহিহে উঠিছে আৰু দেই। সেইটো বুদ্ধি আগতে খেলাব লাগিছিলে আকৌ। আপুনি ভালে পাবলৈকে সি আপোনাক বেঙেনা দিলে। আপুনি বেঙেনা ধুনীয়াকৈ ঘৰতে খাব পাৰিব আকৌ। আৰু সি আপোনাক টুপি পিন্ধাই আপুনি ভালে পাব লাগে।
সি 2000 টকাটো দি আপোনাৰ বেঙেনাৰ টুপি দি দিলে আকৌ এক মিনিট এই পোৱালি ভাইটিটোৱেচোন ঠিকে কৈছে সি 2000 টকা যদি মোক বেঙেনা টুপি দিলে কিন্তু বেঙেনা টুপিটো আছে ক'ত এতিয়া নহয় বেঙেনা টুপি মানে সি মোক ঠগিলে আকৌ আয় কি কৰোঁ মই ভাই মাৰো মুঝে মাৰো দাদা মই কথা এটা কওঁ নেকি আপোনাক যে মানুহটোৱে ঠগিলে যে মোক কিবা জমনিহে লাগিছে আৰু তই যাবলৈ কিছুমান মিনিট যা এনেই মাথা চাথা গৰম আছে এতিয়া মাথা চাথা গৰম নকৰি যা এতিয়া মই আপোনালোকৰ বিশেষ কথা এটা ক'ম ঐ দীপক কথাটো কোৱা আকৌ আমি চবে কথাটো হাফ কৰি পেলাই ক'ম দেই তই ষ্টাৰ্ট কৰ ঠিক আছে এতিয়া মই আপোনালোকক প্লিজ মই আপোনালোকক অনুৰোধ কৰিছোঁ যে যদিহে আপোনালোকে আমাৰ কাৰ্টুনটো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিয়ক আৰু লাইক কৰাৰ পিছত আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়ক তাৰপিছত বেল আইকনটো প্ৰেছ কৰি দিয়ক তাৰপিছত অলপ ক্লিক কৰি দিব যাতে আমি নতুন যদি ভিডিঅ' দিওঁ আপোনালোকে সেই ভিডিঅ'টো ফাৰ্ষ্টতে পাই যায় সেয়ে আৰু যিমান পাৰে শ্বেয়াৰ কৰক আৰু কমেণ্ট লিখিব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে তেনেহ'লে আজিলৈ টাটা বাই বাই